নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাদৰ মেখেলাত এম্ব্ৰইডাৰী কৰা এটা ভিডিঅ'। এই এম্ব্ৰইডাৰীটো মই কেনেকৈ কৰিলোঁ সেইটো মই আপোনালোকক আজি দেখুৱাম। প্ৰথমতে চাই লওঁ কি লাগিব। মই লৈছোঁ এখন উকা কাগজ, তাত ডিজাইনটো আঁকি লৈছোঁ। আপোনালোকে যি ডিজাইন দিয়ে আপোনালোকৰ কথা। এখন কাৰ্বন পেপাৰ, বেজি লৈছোঁ। আপোনালোকে এনেকুৱা সৰু বেজি ল'ব। মই আপোনালোকক দেখাৰ বাবে এই ডাঙৰ বেজিকেইটা ব্যৱহাৰ কৰি দেখাম। এইটো হৈছে এংকৰ, এইটোক বহুৰূপী এংকৰ বুলি কয়। আৰু একডাল হৈছে DMC। মই দুটা ৰং লৈছোঁ, DMC, কমলা ৰং আৰু সেউজীয়া ৰং। অকল এই দুটালেই নহ'ব, আৰু লাগিব বাৰু। কমলা ৰংডালৰ নাম্বাৰটো হৈছে J169 আৰু সেউজীয়াটোৰ নাম্বাৰটো হৈছে J150। আৰু লাগিব আমাক এখন কেঁচি। মই এম্ব্ৰইডাৰী ফ্ৰেমটো দেখাবলৈ পাহৰিলোঁ। এতিয়া মই যিটো ডিজাইন দেখুৱাইছিলোঁ সেই ডিজাইনটো কাৰ্বন পেপাৰখনৰ সহায়ত মই মোৰ মেখেলাখনত মই আঁকি ল'লোঁ। তাৰপিছত এটা বেজি লৈছোঁ, তাত মই বহুৰূপী এংকৰডাল লৈছোঁ। প্ৰথমতে এই ঠাৰিডাল মই আপোনালোকক কৰি দেখাম ঠাৰি চিলাইৰ সহায়ত। চিলাইটোৰ নামটোৱেই ঠাৰি চিলাই। তাৰপিছত পাতখিনি কৰিম, তাৰপিছত কৰি গৈ থাকিম। আপোনালোকক মই দেখাই গৈ থাকিম। সূতাডালৰ একেবাৰে তলত মই এটা গাঁঠি দি লৈছোঁ। বেজিটো এতিয়া তলফালৰ পৰা মই ভৰাই ল'লোঁ। এতিয়া আপোনালোকে ভালকৈ মন কৰিব, চিলাইটো কৰোঁতে বেজিটো তলৰ পৰা ওপৰলৈ যাম আৰু চিলাইটো ওপৰৰ পৰা তললৈহে আহিব। মানে তো এনেই সাধাৰণতে আমি চিলাই কৰিলে তলৰ পৰা ওপৰলৈ যাওঁ, কিন্তু এইটো চিলাই ওপৰৰ পৰা তললৈহে আহিব। আৰু সূতাডাল যেতিয়া আমি বেজিটো ভৰাম, তেতিয়া সূতাডাল তাৰ হয় বাওঁ চাইডে নহ'লে সোঁ চাইডে থাকিব লাগিব। এনেদৰে কৰি মই গোটেই ঠাৰিডাল কমপ্লিট কৰি ল'ম। তাৰপিছত একেবাৰে শেষত তললৈ ভৰাই পেলাই মই এটা গাঁঠি দি ল'ম। তাৰপিছত এতিয়া মই আৰম্ভ কৰিম পাতখিনি মই এইদৰে বেজিটো এবাৰ তলত এবাৰ ওপৰত, তাৰপিছত আকৌ তলত উলিয়াম, আকৌ ওপৰত ভৰাম। এইদৰে গোটেই পাতখিনি মই শেষ কৰি ল'ম। DMCডাল ব্যৱহাৰ কৰোঁতে মই গোটেইডালেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে মাজে মাজে ফালিও ল'ব পাৰে। মাজে মাজে ফালি ল'লে বা কমকৈ যদি লয় তেতিয়াহ'লে মানে ফুলটো মিহি হয়। এইদৰে কৰি গৈ থাকিম। চিলাইটো অতি সহজ হয়, একো টান নহয় কৰিবলৈ। আৰু এটা ফুল বহুত সোনকালেই হৈ যায় কৰি। মই যিমান পাৰোঁ ভিডিঅ'টোত ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, সকলো সম্পূৰ্ণকৈ। আপোনালোকে যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইটো কমেণ্টত জনাব। এতিয়া মই পাতখিনি কমপ্লিট কৰি ল'লোঁ। তলৰ ফুলপাহো আধা আধি হৈ গ'ল। এতিয়া এইডাল মই ঠাৰিডালত যিটো চিলাই কৰিছিলোঁ, যিটো ঠাৰি চিলাই বুলি কয়, সেই চিলাইটোৰ সহায়তে মই এইখিনিও কৰি ল'ম। এইটো যিহেতু আগতে দেখাইছোঁৱে কেনেকৈ কৰে, গতিকে মই আকৌ নেদেখাওঁ। আৰু আপোনালোকে আশা কৰোঁ সকলোৱে বুজি পাইছেই চাগে এইটো চিলাইটো মই কিদৰে কৰিছোঁ। এই ৰাউণ্ডটো এইখিনি আৰু এইখিনি লগতে এইখিনি মই কৰি ল'ম। ফুলটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব। আৰু মাজত মই এইদৰে মাজটো যিহেতু খালী হৈ আছে, এইদৰে মই চিলাইটো কৰি দিছোঁ। বেজিটো এবাৰ ওপৰত এইদৰে, আকৌ তলত এনেকৈ ভৰাই পেলাই মাজৰখিনি মই ফিল আপ কৰি দিছোঁ। এতিয়া আমি বনাব লাগিব ফুলপাহৰ ৰেণু বুলিয়ে কৈছোঁ। এইখিনিত এইদৰে ৰেণুখিনি বনাম, আৰু তাৰ বাবে মই কমলা ৰংটো ব্যৱহাৰ কৰিছোঁ। কমলা সূতাডালৰ একেবাৰে তলত মই এটা গাঁঠি দি লৈছোঁ যাতে পাৰ হৈ নাহে। এতিয়া মই সূতাডাল এইখিনিত এইদৰে তলৰ পৰা উলিয়াই ল'লোঁ। এইখিনিত মই এতিয়া বেজিটো ইয়াত খুচি ওপৰত এইদৰে উলিয়াম, আৰু এইখিনিতে আমি দিব লাগিব ফ্ৰেঞ্চ গাঁঠি বুলি কয়, যিটো বেজিটোত এইদৰে তলফালৰ পৰা ওপৰফালে এইদৰে পকাই দিব লাগিব। যেইটা পাক দিয়ে আপোনালোকৰ ওপৰত কথা। তাৰপিছত বেজিটো লাহেকৈ এইদৰে উলিয়াই দিব। অলপ টানি দিব যাতে গাঁঠি একদম ওপৰত দিয়া গাঁঠিখিনি যাতে টান হয়। তাৰপিছত আকৌ বেজিটো আগত এইদৰে খুচি পেলাই তলত ভৰাই দিম। এইদৰে কৰি গৈ থাকিম, গোটেই ৰেণুখিনি শেষ কৰিম। আৰু আপোনালোকে কেতিয়াবা প্ৰথমতে কৰোঁতে হয়তো আপোনালোকৰ হাতখন ফ্ৰী নহ'বও পাৰে, এইদৰে লাগিও ধৰিব পাৰে। মোৰো মানে মাজে মাজে লাগি ধৰে, এইটো একো ডাঙৰ কথা নহয়। তেতিয়া গাঁঠিটো এইদৰে অলপ ইখন হাতে চলাই দিব। লাহে লাহে যেতিয়া কৰি গৈ থাকিব তেতিয়া আপোনালোকৰ অভ্যাসটো হৈ যাব। আৰু এইদৰে মই মোৰ কাপোৰযোৰ কমপ্লিট কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে ক'ব, ফুলটো কেনেকুৱা লাগিছে দেখিবলৈ সেইটো মোক কমেণ্টত জনাব। চাই ভাল পালে যদি লাইক কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম বেলেগ এটা ভিডিঅ' লৈ। বাই।